নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা উঠি ল'ৰাকক ৰাখি কৰি লৈ দিনটোৰ কিখিনিতো জানেই কেঁচুৱা থাকিলে। তাৰপিছত আজি বোলো দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিখিনি কৰোঁ ৰাতিপুৱাৰ পৰা। এতিয়া মই গা পা ধুই আজৰি হ'লোঁ। মায়ে দুইটাকে অকণমান উলিয়াই লৈ গৈছে বাটে বাটে, মানে অকণমান খুৰাহঁতৰ ঘৰৰ ফালে লৈ গৈছে। বোলো মই পটাপট কামখিনি কৰি লওঁ, এইফালে ব্ৰেকফাষ্টটো বনাই আছোঁ। তাকে বোলো কিখিনি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া ব্ৰেকফাষ্টখিনিও বনাই আছোঁ, মানে ৰাতিৰে ভাত কেইটামান আছিলে তাকে বোলো আলু অকণ দি পেলাই মানে যেনে তেনে ভাজি দিওঁ, তাকে তেওঁলোকে খাব। মই একো খাব মন যোৱা নাই, ৰাতিপুৱা চাহ একাপ খালোঁ, তাৰপিছত খাব একো মন যোৱা নাই আৰু ৰ'ব দেখুৱাই। এয়া ধুনীয়াকৈ আলু চিম্পুলকৈ এনেকৈ পিঁয়াজ অকণ দি পেলাই ভাজি তাতে ভাতকেইটা দি দিম, বেলেগ আৰু একো দিয়া নাই। মানে ভিডিঅ' কণ্টিনিউ কৰিবও পৰা নাই, ইটো সিটো কামত লাগি থকা হৈছে যেন সেয়া। আৰু তাকে বোলো আজি ভাবিছোঁ ৰাতিপুৱা বোলো ভিডিঅ' এটা দিওঁ, কিখিনিনো কৰোঁ তাকে চাই থাকিব দেই ভিডিঅ'টো। আৰু এয়া মোৰ ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। মই অথনি কৈছিলোঁ ৰাতিপুৱা চিম্পুল ভাত আৰু মানে কি তাতে আলু অকণ দি পেলাই পিঁয়াজ অকণ দি যেনে তেনে ভাজি দিছোঁ। এইফালে এতিয়া ছোৱালীক দিওঁ। মুনু তুমি কি খাইছা? আৰু চুলিত কি ঘঁহিছা? এয়া জবা ফুল ঘঁহিছা। এতিয়া ধুনীয়া লাগিছেনে খাই? খোৱা। আৰু এয়া মানুহজনে আনিলে মোৱা মাছ, তেওঁ এফালে ওলাই গৈছিলে ৰাতিপুৱা, তাতে পালে, এয়া লৈ আহিছে চাওকচোন। আৰু কোনে কোনে খাই ভাল পায় এনেকুৱা মাছটো তলত কমেণ্ট কৰি জনাবচোন। আৰু এয়া মায়ে হাজবেণ্ডে যে আনিছিলে মাছখিনি, এয়া মায়ে ধুনীয়াকৈ বাচি আছে। এইফালে মই ল'ৰাক গা ধুৱাই আছিলোঁ, এয়া মায়ে ধুনীয়াকৈ চব বাচি আছে। আৰু এইটো মাছ খাই কোনে কোনে ভাল পায় তলত কমেণ্ট কৰিবচোন দেই। মই কিন্তু ভাল পাওঁ, শুকানে এনেকৈ ফ্ৰাই কৰি দিলেও ভাল পাওঁ, বা পিঁয়াজ দীঘল দীঘলকৈ কাটি খায়ো ভাল লাগে নহয় জানো। আৰু এইফালে চাওকচোন মই বাচন ধুই আছোঁ, এইফালে ল'ৰাই দেখিছেনে এয়া পিঁয়াজৰ পাছতো টানি উলিয়াই আছে, ইমান বদমাচি কৰি আছে সি। এয়া চাওকচোন, এইফালে মোক সাৱটি ধৰে, এয়া দেখিছেনে। আৰু গাইছ আজি মই এতিয়া চুলিত লগাইছোঁ নিম, জবা ফুল, দুবৰি বন আৰু এল'ভেৰা এটা পেষ্ট। ভণ্টিজনীয়ে বনাই দিলে, তাইও লগাইছে, মোকো দিছে অকণমান, তাকে লগাই লওঁ। লগাই পেলাই তাৰপিছত এতিয়া ভাতৰ যোগাৰ কৰিবলৈ আছে, মায়ে কৰি আছে, কৰিমগৈ দুইজনী, চাই থাকিব ব্লগটো। হেৰি হ'ব বাৰু, থাকিব, কাইলৈ ঘঁহিব পাৰিম নহয় একো নহয়। আছে মায়ে মাছ ভাজি আছে, আৰু এইফালে ইয়াক কণী সিজাই দিছে চচত। এয়া গাইছ, এতিয়া দুপৰীয়া মাহৰ পৰা ভাত বাঢ়িছোঁ, মা আৰু মই আৰু ছোৱালী। আজি হাজবেণ্ডখন নাই, তেওঁলোক মানে এটা অন্নপ্ৰসন আছে, তেওঁলোকক মাতিছে, দাদা আৰু তেওঁ তালৈ গ'ল। আমি মাইকী মানুহকেইজনী আজি ভাত খোৱা। আৰু এইখন গাইছ আমাৰ দুপৰীয়াৰ থালিখন লাঞ্চৰ। আৰু এই থালিখনৰ গোটেই ৰেচিপিটো মোৰ শ্বৰ্ট মিনি ব্লগত দিয়া হ'ল, চাই ল'ব তাতে। অথনি ভাত পানী খাই আজৰি হৈ অকণমান ৰোৱাৰ লগতে ৰেষ্ট ল'লোঁ। এতিয়া অকণমান ৰেষ্ট লৈ পেলাই সন্ধিয়া ধূনা চাকি দি একেবাৰে পাকঘৰৰ পৰা ভিডিঅ'টো বনাইছোঁ, মানে চাহ বনাবলৈ আহিছোঁ। ছোৱালীক গাখীৰ গৰম কৰিছোঁ, তাৰপিছত চাহকণ খাই লওঁ, খাই কৰি পেলাই আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া সন্ধিয়া চাহকাপ খাই আজৰি হ'লোঁ। এতিয়া ছোৱালীক আনিছোঁ পঢ়াবলৈ। আজি ৰাতিপুৱাৰ পৰা দিনটো যিখিনি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু মোৰ যদি কিবা ভুল হৈছে, ক'ৰবাত
কিবা যদি ভুল হৈছে তলত কমেণ্ট কৰি জনাব। আজিলৈ তেনেহ'লে ইমানখিনিয়ে। অতি সোনকালে আকৌ এটা বেলেগ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আকৌ আহিম। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।